নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আছামিজ পেডাগজিৰ সিটেট পৰীক্ষাত অহা প্ৰশ্নসমূহৰ বিষয়ে। প্ৰথমটো প্ৰশ্ন হৈছে এগৰাকী শিক্ষক হিন্দী ভাষী ছাত্ৰ-ছাত্ৰীক দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিকাইছে। তেওঁ বিশদভাৱে নিয়মবোৰ বা সূত্ৰবোৰ নিহিকোৱাকৈ সিহঁতক প্ৰসংগ অনুসৰি ইংৰাজীতে সৰু কথোপকথন কৰাৰ সুযোগ দিছে আৰু তাৰ কাৰণে কিছুমান উদাহৰণো দাঙি ধৰিছে। লাহে লাহে শিক্ষকগৰাকীৰ সহায় লৈ ছাত্ৰ-ছাত্ৰীবোৰে ভাষাটোৰ নিয়মবোৰ নিজেই বিচাৰি পাব পাৰিছে। শিক্ষকগৰাকীয়ে প্ৰয়োগ কৰা পদ্ধতিটো হ'ল অপশ্যনত দিয়া আছে ব্যাকৰণ অনুবাদ পদ্ধতি, শ্ৰব্যভাষিক পদ্ধতি, যোগাযোগমূলক পদ্ধতি, প্ৰত্যক্ষ পদ্ধতি। ইয়াত কি কৰিছে, প্ৰথমতে আমাক নিয়মসমূহ শিকোৱা নাই, কথোপকথনখিনি আমাক কথোপকথন কৰাত সুবিধা দিছে। গতিকে যদি আমাক নিয়মসমূহ জানি যদি আমি ভাষা এটা শিকিলোহেঁতেন, তাক কওঁ আমি ব্যাকৰণ অনুবাদ পদ্ধতি বুলি। কিন্তু এইটো আমাৰ যিহেতু কথোপকথনৰ সুবিধা দিছে, গতিকে এইটো হ'ব আমাৰ যোগাযোগমূলক পদ্ধতি। ৩ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। আৰু এই পদ্ধতিটো আটাইতকৈ ভাল পদ্ধতি হয়। আমি সদায় শিশুসকলক কথোপকথন বা আমি নিয়মবোৰ নিশিকোৱাকৈ প্ৰথমে স্বাভাৱিকভাৱে যদি আমি শিকিবলৈ দিওঁ, সেইটো কথোপকথন আটাইতকৈ ভাল আৰু সিহঁতি সোনকালে এই ভাষাটো আয়ত্ত কৰি লয় আৰু পাছততো সিহঁতি নিয়মসমূহ জানি লয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ, শিকনত ৰৈ যোৱা আহুৱা জানিবলৈ ভুল বিশ্লেষণ প্ৰয়োজনীয়। কাৰণ অধিকাংশ ভুল শিকাৰুৰ নিৰ্বিকাৰ মনোভংগীৰ কাৰণে সংঘটিত হ'বলৈ পায়। শিকাৰুৰ শিকনৰ স্তৰ আৰু সিহঁতৰ মনলৈ জুমি চাবৰ কাৰণে ভুলবোৰ এখন খিৰিকীৰ দৰে। ভুলবোৰে শিকাৰুৱে বুজি নোপোৱাটো নিৰ্দেশ কৰে। ভুলবোৰে ধাৰণাৰ বিকাশ আৰু প্ৰেৰণা দান কৰিব পাৰে। এতিয়া চোৱা, শিকনত আমাৰ কিছুমান আহুৱাৰ থাকি যাব পাৰে আৰু সেইবোৰ আমি ভুলবোৰ যেতিয়া শিশুসকলে শিকি থাকে, সিহঁতৰ কিছুমান ভুলো হ'ব পাৰে। সেই ভুলসমূহে সিহঁতক কি কৰে যে সিহঁতৰ কোনখিনিত ভুল হৈছে, কোনখিনিত বুজি নাই পোৱা, সেইখিনি শিকনৰ স্তৰটো জানিবৰ কাৰণে সহায় কৰে। গতিকে ইয়াৰ অপশ্যন কোনটো শুদ্ধ হ'ব? 2টো, যে শিকাৰুৰ শিকনৰ স্তৰ আৰু সিহঁতৰ মনলৈ জুমি চাবৰ কাৰণে ভুলবোৰ একোখন খিৰিকীৰ দৰে হয়। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ, মূল্যায়নৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিওৱা। ই ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ এক সামগ্ৰিক ৰূপ দাঙি ধৰে। ছাত্ৰ-ছাত্ৰী প্ৰদৰ্শনৰ ই এক মূৰ্ত প্ৰমাণ। ছাত্ৰ-ছাত্ৰীৰ অগ্ৰগতিৰ বেগ নিৰ্ণয়ত ই সহায় কৰে। মূল্যায়ন কেৱল শিক্ষকেহে কৰিব পাৰে। আমাক মূল্যায়নৰ কোনটো উক্তি অশুদ্ধ সুধিবলৈ কৈছে। আমি যদি চাওঁ 1, 2, 3 অপশ্যনটো, এই গোটেইকেইটাই কিন্তু মূল্যায়নৰ উক্তিটো শুদ্ধ হয়। ইয়াৰ 4 নম্বৰ অপশ্যনটো ভুল, যে কি অকল মূল্যায়ন কেৱল শিক্ষকে কৰিব পাৰে এনে নহয়। মূল্যায়ন ল'ৰা-ছোৱালীয়ে নিজকে নিজেও মূল্যায়ন কৰিব পাৰে। পিৰ এছেছমেণ্ট থাকে। গতিকে এইটো ভুল হ'ব আৰু আমাক ভুলটোৱে যিহেতু সুধিছে, এইটো 4 নম্বৰ অপশ্যনটো আমাৰ শুদ্ধ হ'ব। ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ, ভাষাৰ সামগ্ৰিক ইনক্লুচিভ শ্ৰেণীকক্ষ এটা সৃষ্টি কৰাত তলত দিয়া কোনটোৱে সহায় নকৰে? সহপাঠীৰ মাজত আলাপ আলোচনা আৰু ফিডবেক, দলীয় কাৰ্য কৰিবলৈ দিয়া, বহুভাষিক অভিগম গ্ৰহণ কৰা, কিছুমান ছাত্ৰ-ছাত্ৰীক শ্ৰেণীটোৰ মনিটৰ পাতি দিয়া। ভাষাৰ সামগ্ৰিক শ্ৰেণীকক্ষ এটা সৃষ্টি কৰাত আমাক কোনটোৱে সহায় নকৰিব? যে কি কিছুমান ছাত্ৰ-ছাত্ৰীক আমি শ্ৰেণীটো যদি মনিটৰ হিচাপে পাতি দিওঁ, তেতিয়াহ'লে ই ভাষাৰ সামগ্ৰিক বিকাশক সহায় নকৰিব। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ, শিশু সাহিত্যত তলৰ কোনটোৱে কাংক্ষিত নহয়? জীৱ-জন্তুৰ চৰিত্ৰ, স্পষ্ট নীতি শিক্ষা, ডাঙৰ হৰফৰ আখৰ আৰু চিনাকি শব্দ, আকৰ্ষণীয় চিত্ৰ। এইটো কোনটো শুদ্ধ হ'ব? 2 নম্বৰটো, স্পষ্ট নীতি শিক্ষা। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ, তলৰ কোনটো শিকনৰ এক মুখ্য ক্ষেত্ৰ হিচাপে গণ্য কৰা নহয়? বোধাৰ্জন, সামাজিক সাংস্কৃতিক ভাৱ প্ৰৱণতা,
বা আবেগ ভিত্তিক সাইকোমটৰ কোনটো আমি শিকনৰ মুখ্য ক্ষেত্ৰ হিচাপে গণ্য নকৰো সামাজিক সংস্কৃতিটোক আমি মুখ্য ক্ষেত্ৰ হিচাপে গণ্য নকৰো গতিকে ইয়াৰ অপচন কোনটো শুদ্ধ হ'ব দুইটো ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছো বহুভাষিকতা আৰু বহু সাংস্কৃতিক উৎসাহিত কৰিবলৈ তলত দিয়া কেইটাৰ ভিতৰত কোনটো আটাইতকৈ প্ৰাসংগিক হ'ব লোককথা বা সাধু আত্মজীৱনী কল্পবিজ্ঞান দীঘল কাহিনী ইয়াত কোনটো শুদ্ধ হ'ব এক অপচন 1 লোককথা বা সাধু তলত দিয়া কোনটো ষ্টেফেন ক্ৰেচনৰ মনিটৰ হাইপোথেসিসৰ ক্ষেত্ৰত শুদ্ধ নহয় ষ্টেফেন কাৰ্চনে 5টা হাইপোথেসিস দিছিলে মই ইয়া আগৰ ভিডিঅটোত ভালদৰে কাৰ্চনৰ 5টা হাইপোথেসিসৰ বিষয়ে আলোচনা কৰিছো ভিডিঅটো এবাৰ চাই লব ইয়াত কি দিছে দ্বিতীয় ভাষাৰ আহৰণত এই হাইপোথেসিসৰ ব্যৱহাৰ হয় ভাষা আহৰণ আৰু শিকনৰ সম্পৰ্কত ভেটিত ই প্ৰতিষ্ঠিত যিটো আহৰণ কৰা হয় হি শিকনত বা শিকাত সহায় কৰে নিয়ম বা সূত্ৰসমূহৰ পৰ্যাপ্ত জ্ঞান আৰু হাতত অফুৰন্ত সময় থাকিলেহে শিকাৰুৱে নিৰীক্ষণ বা তথ্যাৱগমন কৰিব পাৰে ইয়াৰ অপচন কোনটো শুদ্ধ হ'ব তিনিটো হ'ব যিটো আহৰণ কৰা হয় হি শিকনত বা শিকাত সহায় কৰে ভিডিঅটো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব